নমস্কাৰ। আবৃত্তিৰ শিৰোনাম বহাগ তই চাগে এইবাৰ নাখন। বহাগ তই চাগে এইবাৰ নাখন, নালাগেও আহিব। এইবাৰ বিহুৰ বাবে ৰচা সকলো সপোন সপোন হৈ ৰব। বহাগ তই চাগে এইবাৰ নাখন, নালাগেও আহিব। কৰোণাৰ আতংকত স্তব্ধ হৈ পৰিছে সমগ্ৰ ধৰিত্ৰী। স্থবিৰ হৈ পৰিছে প্ৰাকৃতিক ঘটনাবোৰ। প্ৰকৃতিৰ গছ বিৰিখেও দেখোন নিজৰ সাজযোৰ পিন্ধিবলৈ পাহৰি গৈছে। কলিতেও যেন নিজৰ মাতষাৰ হেৰুৱাই পেলাইছে। আই, নালাগে এইবাৰ বিহুৰ সাজযোৰ উলিয়াব, ভৰাই থ বাকচত। ঢোলটোৱেও মোক ৰিঙে মতা নাই। দেশ বিদেশৰ খবৰবোৰ শুনি মই অস্থিৰ হৈ পৰিছো। হে পৰম পিতা, তোমাক এটাই প্ৰাৰ্থনা, লৈ যোৱা এই ভয়ংকৰ বিভীষিকাক। বহাগ তই চাগে এইবাৰ নাখন, নালাগেও আহিব। নমস্কাৰ।